आपके घर में थोड़ा बहुत पैसा बचने लगा भाई, बचने लगा। आपका फायदा हुआ कि नहीं বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত আছুৰ উত্তাল প্ৰতিবাদ। ৰঙিয়াৰ ৰাজপথত দুচকীয়া চাৰিচকীয়া বাহন ঠেলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অৰ্ধ শতাধিক আছু কৰ্মীয়ে। আৰক্ষীয়ে বাধা দিলে আছু কৰ্মীক। এই লৈ আছু আৰক্ষীৰ মাজত তীব্ৰ বাক বিতণ্ডা। অৰ্ধ শতাধিক আছু কৰ্মীক আটক কৰি নিলে ৰঙিয়া থানালৈ। বৃহস্পতিবাৰে ৰঙিয়াত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ। ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ৰাজপথত দুচকীয়া চাৰিচকীয়া বাহন ঠেলি তীব্ৰ প্ৰতিবাদ আছুৰ। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, অচ্ছে দিন অহা নাই, বিজেপি চৰকাৰ হাই হাই, আছু জিন্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদী সমদলটো ৰঙিয়া থানা ৰোডেৰে গৈ থাকোঁতেই আৰক্ষীয়ে বাধা দিয়ে আছু কৰ্মীসকলক। এই লৈ আছু আৰক্ষীৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। আৰক্ষীয়ে পিছত অৰ্ধ শতাধিক আছু কৰ্মীক আটক কৰি থানালৈ লৈ আহে। ৰঙিয়া আৰক্ষীৰ এনে কাৰ্যক ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দি বিজেপি চৰকাৰক তীব্ৰ সমালোচনাও কৰে। আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই মূল্য বৃদ্ধিৰ প্ৰতিবাদত পেট্ৰল ডিজেলকে ধৰি ৰন্ধন গেছ আৰু খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আমি অভিনৱ প্ৰতিবাদ কৰিছিলোঁ। মটৰ চাইকেল আৰু মাৰুতি কাৰ ঠেলি আমি যি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, এই প্ৰতিবাদ কৰি থকা অৱস্থাতে আজি আমাক অসম চৰকাৰ ৰঙিয়া আৰক্ষী থানাই এই প্ৰতিবাদ কাৰ্যসূচী মাজতে স্তব্ধ কৰি দিয়ে আৰু আমাক কৰায়ত্ব কৰি ৰঙিয়া আৰক্ষী থানালৈ লৈ আহে। আমি এইটোৱে ক'ব বিচাৰিছোঁ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলোঁ আৰু এই গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ কাৰণে এই অসম চৰকাৰখনে বিভিন্ন কূট কৌশল ৰচি আছে। আমি অসম চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত এনেকুৱা গণতান্ত্ৰিক আন্দোলনক যদি মষিমূৰ কৰাৰ চেষ্টা কৰে আমি ইয়াতকৈ বৃহৎ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ উল্লেখ্য যে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কামৰূপ জিলা ছাত্ৰ সন্থাৰ কেইবাজনো নেতাকো আৰক্ষীয়ে আটক কৰে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল ডিজেল আৰু ইন্ধনজাতীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আমি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা ৰঙিয়া চহৰৰ মাজে মটৰ চাইকেল আৰু মাৰুতি কাৰ ঠেলি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে বৰ্তমান কৰোণা কালত অসম তথা ভাৰতৰ লাখ লাখ জনতাই খাব নাপাই হাহাকাৰ কৰি আছে, বহুতো পৰিয়ালৰ সংস্থাপন হেৰুৱাইছে। তেনেস্থলত এইখন চৰকাৰে মূল্য বৃদ্ধি যি ধৰণে বঢ়াই আছে, মূল্য বৃদ্ধি যি ধৰণে হৈ আছে, এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ যে অসমৰ জনসাধাৰণক সকাহ দিয়াৰ স্বাৰ্থত বিশেষকৈ অসমৰ জনতাই যাতে জীয়াই থাকিব পাৰে, এসাঁজ যাতে খাই জীয়াই থাকিব, যাতে লঘোণে থাকিবলগীয়া পৰিৱেশ নহয়, সেই পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে আমি ছাত্ৰ সন্থাৰ পৰা অসম চৰকাৰক আহ্বান জনাইছোঁ। এচাম অসাধু কলা ব্যৱসায়ীয়ে অসম চৰকাৰৰ কেইজনমান বিষয়ববীয়াৰ লগত লগ লাগি সমগ্ৰ অসমতে মূল্য বৃদ্ধি কৰিছে। তাৰ লগতে পেট্ৰল আৰু ডিজেলৰ যি ধৰণৰ মূল্য বৃদ্ধি হৈছে, এই ক্ষেত্ৰত অসম চৰকাৰ যোগেৰে আৰু কেন্দ্ৰীয় চৰকাৰ যোগেৰে গতিকে আমি ছাত্ৰ সন্থাৰ পৰা ক'ব বিচাৰিছোঁ অসমৰ জনসাধাৰণক সকাহ দিয়াৰ স্বাৰ্থত মূল্য বৃদ্ধি হ্ৰাস কৰি অসমৰ জনতাক জীয়াই থকাৰ কাৰণে তেখেতসকলে ব্যৱস্থা কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট, খবৰ 24 অসম।